মধ্যে আমি সকলোৱে গম পাইছোঁ যে 30 জুলাইত NRCৰ চূড়ান্ত খচৰা প্ৰকাশ পাব আৰু কি পদ্ধতিৰে আমি এই খচৰাত আমাৰ নিজৰ নাম চাব পাৰিম আহকচোন জানি লওঁ। এইখিনি জানিবলৈ আপুনি ভিডিঅ'টোৰ শেষলৈকে চাই থাকক। ধন্যবাদ। সম্পূৰ্ণ খচৰাখন আপুনি 5টা পদ্ধতিৰ মাজেৰে চাব পাৰিব। এতিয়া তাৰ ভিতৰত নাম্বাৰ 1 হ'ল যিটো NRC কেন্দ্ৰত আপোনাৰ নাম সন্নিৱিষ্ট আছে সেইটো NRC কেন্দ্ৰত যাওক। তাৰ প্ৰতিলিপি হ'ব 30 জুলাইৰ পৰা 28 ছেপ্টেম্বৰত 10 বজাৰ পৰা 4 বজালৈ চাব পাৰিব আপোনাৰ সম্পূৰ্ণ ঠিকনা বা সম্পূৰ্ণ ডিটেইলছ। 2 নম্বৰতে আপোনাৰ অনলাইন যোগে চাব পাৰিব www.nrc.assam.nic.in www.assam.mygov.in www.assam.gov.in আৰু www.homepolitical.assam.gov.in এইটোত চাব পাৰিব আপোনাৰ সম্পূৰ্ণ ডিটেইলছ। 3 নম্বৰ প্ৰক্ৰিয়া হ'ল আপুনি মেছেজৰ জৰিয়তে আপোনাৰ এইটো স্থিতিটো চাব পাৰিব। আপোনাৰ যদি ARN নাম্বাৰ ধৰক এটা উদাহৰণ দিছোঁ ARN নাম্বাৰ 10185672198000008796 হয় তেন্তে আপুনি ARN বুলি লিখি নাম্বাৰটো লিখি 7899405444 বা 7026321133 বা 7026861122 বা 9765556555 নম্বৰলৈ পঠিয়াই নম্বৰটো ৰেজিষ্ট্ৰেশ্যন হৈ যাব আৰু এই সেৱা মাত্ৰ 29 জুলাই 6 বজালৈকে এইটো সেৱা সক্ৰিয় থাকিব। তাৰপিছত আপুনি কৰিব নোৱাৰিব ৰেজিষ্ট্ৰেশ্যন, তাৰ আগতে কৰি ল'ব লাগিব। তাৰপিছত আপুনি 30 তাৰিখে আপোনাৰ নাম নিজে মেছেজত আহি যাব, আপোনাৰ মোবাইলত মেছেজ আহি যাব। এইটো অতি গুৰুত্বপূৰ্ণ যেনেকৈ 29 জুলাইলৈহে আছে 6 বজালৈ। আপুনি এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আপোনাৰ ঘৰৰ ফেমিলিৰ লগত বা বন্ধু বান্ধৱীৰ লগত, যাতে সকলোৱে এই সুবিধাটো ল'ব পাৰে, কাৰণ বেছি সময় নাই হাতত। গতিকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, সকলোকে জনাওক আৰু লাইক কৰিব যাতে সকলোৱে ভিডিঅ'টো পায়। ধন্যবাদ আৰু আগলৈ চাওক। এতিয়া 3 নম্বৰটো হ'ল এইবাৰ 4 নম্বৰলৈ আহক। আপুনি ডিটেইলছখিনি চাই লওক। 3 নম্বৰৰ মই কৈ দিয়াত ভালকৈ বুজি নাপাব পাৰে, ইয়াত পঢ়ি লওক। এইটো 4 নম্বৰলৈকে আহক। নটিফিকেশ্যন পাইছোঁ তাত 4 নম্বৰটো 3 নম্বৰটোৰ দৰে সম্পূৰ্ণ একেই আছে, গতিকে মই এইটো 4 নম্বৰ দি দিলোঁ। আপোনালোকে চাই ল'ব, 3 নম্বৰটোৰে প্ৰায় একেই। 5 নম্বৰটো হ'ল চাওক বিনামূলীয়া হেল্পলাইন নম্বৰ আছে অসমৰ বাবে 15107 আৰু অসমৰ বাহিৰৰ বাবে 1800345376 লৈ আপোনালোকে ফোন কৰি আপোনাৰ অন্তৰ্ভুক্তি স্থিতিৰ বিষয়ে জানিব পাৰিব। আৰু 2টা ইম্পৰ্টেণ্ট বস্তু আছে, আপোনালোকে চাই লওক এই দুটাও। যদি আপোনাৰ মোবাইলত ডু নট ছাৰ্ভিচ DNA ছাৰ্ভিচ সক্ৰিয় হৈ আছে তেনেহ'লে কিন্তু আপুনি কোনো ধৰণৰ কৰিব নোৱাৰিব, মানে মেছেজ নাপাব। আপুনি এইটো ডিএক্টিভ কৰি লওক। আৰু ঠিকনা সন্দৰ্ভত গুৱাহাটী মহানগৰীৰ আবেদনকাৰীসকলে পূৰ্বৰ 60টা ৱাৰ্ড অনুসাৰে ৱাৰ্ড নম্বৰ উল্লেখ কৰিব লাগিব। ARN মানে এপ্লিকেশ্যন সেইটো ৰিচিপ্ট নম্বৰটো আপোনালোকে বৰফলাত ARN টাইপ কৰিব লাগিব। সেইটো মনত ৰাখিব, তেতিয়া আপোনালোকে মেছেজ পাব। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে কথাটো জনাব।